নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে জুবিন গোচৰত চৰকাৰী অধিবক্তাৰ অভাৱ। এগৰাকী চৰকাৰী অধিবক্তা হোৱাৰ বাবে অসুবিধা ন্যায় প্ৰক্ৰিয়াত। বৃহৎ চাৰ্জশ্বিটৰ শুনানিৰ ক্ষেত্ৰত বিমূৰত পৰিছে আদালত। চৰকাৰী পক্ষৰ হৈ এজন অধিবক্তা নিয়োজিত কৰিছে চৰকাৰে। ফাষ্ট ট্ৰেক আদালতত প্ৰক্ৰিয়া নোহোৱাৰ বাবে অনিশ্চয়তাত জুবিনৰ গোচৰ। লেহেমীয়া গতিত হোৱাৰ বাবে শুনানিত ব্যাঘাত ন্যায়াধীশৰ। সমগ্ৰ প্ৰক্ৰিয়াক লৈ চৰকাৰক হেঁচা অধিবক্তা সমাজৰ। এজন চৰকাৰী অধিবক্তাৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্ভৱৰ আখ্যা। চৰকাৰক আবেদন কৰাৰ পাছতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ। আদালতত বিস্ফোৰণ ঘটিলে অধিবক্তা সমাজৰ। জুবিন গোচৰত চৰকাৰী অধিবক্তাৰ অভাৱ। 7 অভিযুক্তক দোষমুক্ত হোৱাৰ সম্ভাৱনা প্ৰকট। এগৰাকী চৰকাৰী অধিবক্তা হোৱাৰ বাবে অসুবিধা ন্যায় প্ৰক্ৰিয়াত। বৃহৎ চাৰ্জশ্বিটৰ শুনানিৰ ক্ষেত্ৰত বিমূৰত পৰিছে এইবাৰ আদালত। আজিৰ পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ চাৰ্জশ্বিট ভাইৰেল কৰাসকল পৰিব বিপদত। সত্ৰ ন্যায়াধীশ আদালতত গোচৰ ৰুজু 01/2024। ন্যায়ালয়ৰ চাৰ্টিফাইড কপি নোলোৱাকৈ ভাইৰেল কৰিছিল একাংশই। সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল চাৰ্জশ্বিট। শীঘ্ৰেই দোষীক চিনাক্ত কৰি জাননী প্ৰেৰণ কৰিব আদালতে। সত্ৰ ন্যায়াধীশ আদালতত গোচৰ ৰুজু 01/2026। ন্যায়ালয়ৰ চাৰ্টিফাইড কপি নোলোৱাকৈ ভাইৰেল কৰিছিল একাংশই। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসমত একেৰাহে তৃতীয়বাৰলৈ হ'ব NDAৰ চৰকাৰ। আহি গ'ল 26ৰ নিৰ্বাচনক লৈ প্ৰথমটো প্ৰাক নিৰ্বাচনী সমীক্ষা। বিধানসভা নিৰ্বাচনত অসমত NDA লাভ কৰিব 90খন আসন। বিজেপিয়ে অকলেই লাভ কৰিব 69ৰ পৰা 74খন আসন। ইয়াৰ বিপৰীতে 25ৰ পৰা 29 আসনতে থমকি ৰ'ব কংগ্ৰেছ। অগপই 8ৰ পৰা 11, BPFে 8ৰ পৰা 10ৰ আসন লাভ কৰাৰ সম্ভাৱনা। পিপুল প্লাছৰ প্ৰাক নিৰ্বাচনী জৰীপত প্ৰকাশ পাইছে এই তথ্য। 15 নৱেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ প্ৰতিষ্ঠানটোৱে চলাইছিল জৰীপ। জৰীপ অনুযায়ী AIUDFে 2, ৰাজ্যৰ দলে 1ৰ পৰা 2, UPLে 0ৰ পৰা 2, AJPয়ে 1ৰ পৰা 1, CPIয়ে 0ৰ পৰা 1, অন্যান্যই পাব এখন আসন। পিছৰ নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে বিজেপি। নৱবৰ্ষৰ দ্বিতীয়টো দিনতে বিজেপিৰ বিৰুদ্ধে হুংকাৰ। ৰাজ্যৰ গাঁৱে গাঁৱে আৰম্ভ হ'ব বিজেপি হাটাও অভিযান। বিজেপিৰ বিৰুদ্ধে গৰ্জন ৰাজ্যৰ জাতীয় সংগঠনৰ। জনজাতিকৰণৰ পৰা বঞ্চিত কৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে হুংকাৰ। বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল এইবাৰ আক্ৰাচুপ। সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য। 26ৰ নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে বিজেপি।